নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ খবৰ ভাল, আশা কৰিছোঁ আপোনালোকো ভালে আছে। আজি মই আহিলোঁ মাৰ ঘৰলৈ। হ'ল অকণমান 2 ঘণ্টামান সময়ে হ'ল অহা, আৰু বহুত মানে ভাগৰ লাগিলে আৰু ৰ'দো বহুত বেছি। ভাবিছোঁ ইয়াতো এটা ব্লগ বনাই দিওঁ আৰু চাই থাকিব কিনো দেখাওঁ আপোনালোকক ভিডিঅ'টো। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি জেগা এটালৈ গৈ আছোঁ। কলৈ গৈ আছোঁ এতিয়া নকওঁ, দেখিবই পিছত। আৰু মোৰ লগত আহি আছে এজনী ভণ্টি, এজনী বৌ আৰু এজনী ভণ্টি। হাই কৈ দিয়া চবে। হাই। আৰু জেগাটো পাবলৈ নদী এখন পাৰ হ'ব লাগিব। বলক দেখাই থাকিম বাৰু। এইখন দেখিছে নহয় নদী, আৰু নাও ইফালে সাজু হৈ আছে। নাও 2খন আছে। आबेली रे रोदाली धीरे धीरे हराई जाए। বৈ এইফালে আগলৈ গুচি আহোঁ অকণমান। আমি দুজনী পালোহি, আৰু সেয়া ভাইটি গৈছে। এইফালে ভণ্টিহঁত আছে যে, সিহঁতক আনিবলৈ গৈছে। আৰু দেখিছেনে মাস্ক লগাই আছোঁ কিন্তু দেই। আৰু পৰিৱেশটো ইমানেই ভাল, আৰু ইমান ৰ'দ দিছে যদিও, বহুত গৰম যদিও, এইখিনি জেগালৈ আহি বহুত ভাল লাগিছে। আৰু বহুত মানে ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। এইফালে পাইছোঁহি, আৰু এই ৰাইজসকল আগত গৈ আছে। এইফালে পথাৰ, অকণমান মানে জেগাটো অলপ হাবিৰ নিচিনা। এইফালে এইবোৰ দেখিছেনে? কি ফুল চিনি পাইছেনে? এইবিলাক কি গম পাইছে? তৰা গছ। এইবিলাক চব তৰা গছেই। এনেকৈ গোটেই ছাইডত এনেকৈ দেখিছে নহয় কেনেকৈ বগা বগা ফুলি আছে। চব তৰা গছ এনেকৈ ফুলি আছে। এইয়া চাওক, এইকেইটা ডাঙৰ ডাঙৰ পাত। তৰা পিঠা বনাই খাবলৈ খুব ভাল হৈছে। দেখিছেনে? পৰিৱেশটো ইমান ভাল লাগিছে নহয়, বহুত ঠাণ্ডা মানে। আৰু এইফালে এটা নামঘৰ আছে। এইটো শ্ৰী শ্ৰী শংকৰ সেৱাশ্ৰম, অমৰাপুৰী, গড়েহগা, আজাদ, উত্তৰ লখিমপুৰ। এইটো। আৰু এইফালে এটা আছে শিৱ মন্দিৰ। এইফালে এইটো গছৰ পৰা আৰম্ভ হৈ আছে বাৰু। এইফালে সেইটো শিৱ মন্দিৰ। আৰু এইফালে ধুনীয়াকৈ মেটেকা ফুল ফুলি আছে চাওকচোন। পুখুৰীটো, মন্দিৰৰ পুখুৰী এইটো চাওক। দেখিছেনে? সেইফালে মানে বিল, সেইখন বিল হয়। এইফালে যে দেখিছে এখন বিল হয়, তাত গৰু চৰু ধুনীয়াকৈ চৰি থাকে। মুকলি পথাৰ, বহুত ভাল লাগে। বলক আমি
যিটো জেগালৈ আহি আছোঁ তালৈ যাওঁ। আৰু এইফালে দেখিছেনে চুৰ 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 আম চুৰ আম চুৰ এইবিলাক আম লাগি আছে দেখিছেনে আম পাইছে কেঁচা আম নালাগে 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 আহোঁতে পাৰি নিবা ঘূৰি আহোঁতে ঐ এজোপা কি গুটি লাগিছে ইমান ধুনীয়া ধুনীয়া গোল গোল একদম হা নহয় নহয় এজোপাত এইবোৰ কি লাগিছে ঐ এজোপা কি গছ বোলো ভেলো গছ কি এজোপা হেনো ভেলো গছ এজোপা আহঁত গছজোপা চবেই চিনি পায় ময়ো চিনি পাওঁ লগতে আছে ছটিয়না এইফালে এইটো শিৱ মন্দিৰ এইটো দেখিছেনে কৃষ্ণ বম বম ভুলে পুখুৰী চৌক পুখুৰী মানে আমি অহা জেগাটো হৈছে এইটোৱে মেইন কিন্তু আমি অকণমান আগলৈকে যাম এইটোৱে মেইন জেগাটো হৈছে আৰু এইফালে তলত পুখুৰীটো চৌকখন দেখিছেনে এইফালে অকল গছ আৰু গছ গছ আৰু গছ 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 আৰু এইফালেও এইটো পুখুৰী চৌক পুলটোৰ মানে ইফালেও এটা পুখুৰী আৰু সিফালেও এটা পুখুৰী দেখিছেনে আৰু সেউজীয়াৰ মাজত মাত্ৰ এইফালে পজ দিছে চাওক ফটো মাৰিছে এইফালে পজ দিছে নাই অকণমান খুলিয়ে দিয়া একো নাই বিৰাট পজ দিছে একদম উঠি লোৱা আৰু আমি কোন কোন আহিছোঁ চাওক এইফালে এজনী খুৰা ছোৱালী এইটো মহাৰ ল'ৰা ভাইটি এইজনী বৌ এইজনী ভণ্টি মোৰ আৰু এইটো ভাইটি কোনেও খাই নিদিয়ে পাই ভাইটি বাহিৰে আৰু চাওকচোন আপোনালোকে নিজে কওক যে সেউজীয়াৰ মাজত বেঙুনীয়া আৰু যিমান দূৰলৈকে আপোনাৰ চকু যায় এইফালেতো পথাৰেই হয় কিছুমান মাজে মাজেহে গছ আছে আৰু এইফালে অকল সেউজীয়া আৰু বেঙুনীয়া মানে চকুৱে নমনালৈকে অকল সেউজীয়া আৰু বেঙুনীয়া বিৰাট ভাল লাগে দেখাম গৈ লওঁ একেবাৰে জেগাটোলৈ গৈ লওঁ তাৰপিছত দেখাই আছোঁ মানে এইটো এইফালৰ পৰা আহিলোঁ আৰু এনেকৈ টাৰ্ণ ল'লোঁ এইটো এইফালে গৈ আছোঁ মানে ৰাইট চাইডে টাৰ্ণ লৈছোঁ আৰু মোক অকলে এৰি থৈ এইগাল গ'ল আগত আৰু এইফালে এয়া গৰু চৰোৱা মানুহ এইফালে এয়া গৰু চৌক বা মজা লাগিছে গৰুখিনি চা না কিমান ধুনীয়া লাগিছে এজুমকৈ আহিছে জেং মানে তললৈ চোৱাই নাই এইফালে এইবোৰ চাওক অকল গছ আৰু গছ আজাৰ গছ চব এইফালে এটা মানে বহুত ধুনীয়া মানে একদম প্ৰাকৃতিক সৌন্দৰ্যৰ ঠাই মানে আজিকালি প্ৰায় এনেকুৱা মানে দেখিবলৈ
পুৱাই টান হ'ল। এয়া চাওক বগলী উৰি আছে। পৰুৱা হ'ব পাৰে। চাওক মই আপোনালোকক কি কৈছিলোঁ, গোটেই বেঙুনীয়া আৰু বেঙুনীয়া বুলি কৈছিলোঁ, সেউজীয়া আৰু বেঙুনীয়া। এইফালে চাওক তলত হ'ল সেউজীয়া আৰু ওপৰৰ ফালে বেঙুনীয়া। ধীরে ধীরে হারাই যায় আবেলির রোদালি। দেখিছেনে অকল গছ গছনিয়ে বিৰাট ধুনীয়া এডোখৰ ঠাই হয়। মানুহৰ সমাগমটো একেবাৰে নাই। আৰু মানে বহুতে নাজানে যে এইখিনি জেগাত ইমান ধুনীয়া এটা জেগা আছে, বহুতে নাজানে। আৰু বতাহো খুব বেছি মাৰি আছে, খুব বেছি বতাহ মাৰি আছে। মানে মানুহ নাই যে সেইটো কাৰণে আমি মাস্কখন খুলি লৈছোঁ। আৰু আমি যিমানকেইটা মানুহ আহিছোঁ চব আমি নিজৰ ঘৰৰে মানুহ হয়, সেইকাৰণে আৰু দেখাই থাকিম আৰু কি দেখাব পাৰোঁ, চাই থাকিব। আৰু বতাহ খুব বেছি মাৰি আছে, ভাল লাগিছে, বহুত ভাল লাগিছে। যদিও ৰ'দটো বেলিটো মানে ওলাই আছে, বহুত মানে কি বুলি কয়, ভল্টেজ বহুত বেছি যদিও মানে বেলিটোৰ, কিন্তু কিন্তু মানে আমি মানে বহুত ভাল পাইছোঁ। বহুত ধুনীয়া বতাহ মাৰি আছে, ৰ'দটো ওলাই আছে যদিও বহুত ধুনীয়া বতাহ। ইয়াত সোণাৰু গছ থাকিব লাগিছিলে আৰু ধুনীয়া লাগিলে। আমি ইয়াৰ পৰা ওলাইছোঁ আৰু একপি ফটো মাৰি লওঁ আৰু একপি ফটো মাৰি ল'লোঁ লাষ্ট। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, আৰু যদি মোৰ চেনেলটোত আপুনি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সঁচাকৈয়ে খুব ভাল জেগা এডোখৰলৈ আহিলোঁ, আপোনালোকেও আহি চাবচোন এই জেগাটোলৈ। যিহেতু এতিয়া কৰোণাৰ সময় আৰু মানুহ কোনো ক'তো যাব নোৱাৰা অৱস্থা, গতিকে অলপ যদি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ মন আছে তেতিয়াহ'লে এই জেগাকণলৈ আহিব পাৰে। খুব ভাল লাগে, একেবাৰে জনসমাগম নাই। আৰু মানে এতিয়াও বহুত বতাহ মাৰি আছে, দেখিছে চাগে মোৰ চুলিখিনি আমনি কৰি আছে মুখত। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে তেতিয়াহ'লে আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই। ভিডিঅ'টো সামৰো চবে বাই বাই দিয়া। বাই।